ৰাম মোক ৰাখি লন্ত জীৱা চাৰু চাৰি সিদ্ধ কিবা গৈল এটি খনে কোন ভীতি বিমুৰি ক্ষয় অজামিল অনুতাপ উপজিল পৰম বৈৰাগ্য গুণে মতি এৰাম চাৰি মহাবিষ্ণুদূত কৈল যিটো অদ্ভুত নামৰম সীমা তাক শুনি বোলৈ কিনো মহাপুণ্য মাধৱৰ নাম গুণ হৈ আজি পাইলো প্ৰমাণ আপুনি এই চাৰিদ্ৰ যেতিয়া তৎমুহূৰ্তে অন্তৰ্ধান হ'ল তেওঁলোকক সুধিব খোজোতে দেখা নোপোৱা হ'ল কোনফালে গ'ল তাকো নাজানিলে এওঁ পাগলৰ দৰে হ'ল যে যিসকলৰ কৃপাত মই মুক্ত হ'লোঁ তো নামৰ মই মোৰ পুত্ৰকহে মাতিছিলোঁ তো পুত্ৰক মাতাৰ লগে লগে নাৰায়ণ নাম উচ্চাৰণ কৰাৰ লগে লগে তো এই চাৰি মহাবিষ্ণুৰ দাউৰি আহিল মোক ৰক্ষা কৰিলে এনেহেন ভাৱনাবিলাক অজামিলৰ অন্তৰলৈকে অহাৰ পিছত অজামিলৰ ভাৱনাত এনেকৈ আহিল যে এই নামৰ মহিমা আজিহে বুজিলোঁ কিনো মই মন্দভাগী ও পাপিনী বেশ্যাক লাগি কৰিলো ব্ৰাহ্মণ জন্ম নষ্ট এইতে উপাৰ্জী পুত্ৰ পিব আবে মলমূত্ৰ ঐ হে মোৰ ভৈলা মহা কষ্ট যে ক'ত আহি পঢ়িলোঁ কি আছিলোঁ ক'ত আহিলোঁ আৰু কি অধোগতি মই গ'লোঁ আৰু বা মোৰ কি হয় ভাবা নাই অজামিলে যে তাতেই যি মুক্ত তেওঁ হ'ব ভাবা নাই নাভাবিয়ে লাভ অনুতাপ কৰি আছে এৰাম যিটো মহাবিবাহিতা পতিব্ৰতা সুচৰিতা ও তাহাকো কৰিলো পৰিত্যাগ সুৰাপি অসতীয়াতি ইটো দুষ্টা অন্তৰ্জাতি ও ইয়াতে হে বঢ়াই লৈ অনুৰাগ মোৰ নিজৰ ভাৰ্যা আছিল পতিব্ৰতা স্বামী সেৱাই ব্ৰত আছিল সেই ভাৰ্যাক মই এৰিলোঁ এৰি পৰাই পাপিনী এগৰাকীৰ মই বশৱৰ্তী হ'লোঁ আৰু তাতে মোৰ মানে অনুৰাগো বাঢ়িল কি যে মই অধম এনেধৰণে অনুতাপ এৰাম পিতৃ মাতৃ মহাশুদ্ধ অনাথ পৰম বৃদ্ধ মই বিনে নাহিকে সন্ততি ও তাহম্বাক তাপ দিয়া হেন হে দাৰুণ হিয়া এৰি আহিলো কিনো মন্দ মতি এৰাম এতেকে জানিলো মোৰ সিজিলা পাতক ঘোৰ অৱশ্যে পৰিব নৰকত হাতে গলে বান্ধি আতি কিংকৰে কৰিবে শাস্তি মহা মহা পাপীৰ লগত বাপেক মাকলৈ মনত পৰিছে বৃদ্ধ পিতৃ মাতৃক এৰি আহিলোঁ তেওঁলোকৰ মনত মই কিমান দুখ দিলোঁ তো মই কেনেধৰণৰ মানে দুৰ্বল মন্দমতী গতিকে মই বুজি পালোঁ এই পিতৃ মাতৃ ভাৰ্যাৰ প্ৰতি কৰা অন্যায় এই পাপ কৰ্মৰ কাৰণে মোৰ নিশ্চয় জমদূতে মোক শাস্তি দিব আৰু নৰকত পেলাই মাৰিব এনেহেন ধৰণে কৈ আছে এৰাম
পাপ অ মহন্তক দিলো তাপ ধন লোভে পিৰিলো পৰক এতিকে জানিলো যে জমে পুঞ্জাইবে কয় অনুক্ৰমে ঘোৰ মহা দাৰুণ নৰক যমৰ কিং কৰে মোক গলতল গায়া দোল পেলাইবে ক মলমূত্ৰ কুণ্ডে অনেক বিস্তাৰ পোকে বিহিয়া খাই বেক মুক ও থাকিবই উভতি পৰি মুণ্ডে যিখিনি কথা লিখছে যমৰ এই নৰকত যিবিলাক শাস্তি দিয়ে তো সেই শাস্তিবিলাকৰ কিছু কিছু এটা উল্লেখ কৰি গৈছে যে যমৰ কিংকৰবিলাকে মোক দৌৰ লগাই পেলাই টানি নিব নানা ধৰণে শাস্তি দিব তো এইবিলাক কথা আৰু অনুতাপ কৰিছে যে মই ধনৰ লোভত সেই বেশ্যা পাপিনীক পুহিবৰ কাৰণে তো বিভিন্ন মানুহক মই যাতনা দিছিলোঁ অন্যায় কৰিছিলোঁ সেইবিলাক কথাও অনুশোচনাত আনিছে এৰাম নকৰিলো পাপ অল্প পুঞ্জীব অনেক কল্প নপাইব যাতনাৰয়ুৰ চিন্তি চিন্তি নুহি থিৰ হৰি হৰি পাতকীৰ কিনো গতি হৈ আবে মোৰ গুণি গুণি নপাউৰ দেখৈ অন্ধকাৰ ঘোৰ মোৰ মনে নাহি শান্তি সুখ কিনো ভুইলৈ আত্মঘাতী এহি বুলি কান্দি আতি লোটকে তিন্তিল আখি মুখ আমাক এনে সাধাৰণ কিবা এটা বেজীয়ে আঙুলিৰ ভিতৰত বিন্ধাৰ সময়ত যিখিনি যাতনা পাইছোঁ সেইটো যাই গোটেই দিনটোৱে আমাক দিগদাৰি দেই না নেদেই দেই সেই কথাকে যে কিমান যি পাপ কাম মই কৰিলোঁ যাৰ ফলত মোৰ শাস্তি সীমা নোহোৱা হ'ব মই যাতনাৰ পাৰ নাপাহম এনেহেনকে তো মই কেনেকৈ আত্মঘাতী হৈ মই মোৰ নিজৰ কৰ্মদোষত মই এই নৰকত ভুঞ্জিব লাগিব এইবিলাক ভাবি ভাবি অজামিলা কাণ বাঢ়িছে এৰাম হুমুৰি হুমুৰি পাপ কৰৈ মহা হৃদি তাপ সিটো মন্দ মুটি অজামিল মহন্তৰ সংগ পায়া খনে ভৈলা শুদ্ধ কায়া বীৰপতি মনত মিলি এই পাপবিলাক স্মৰণ হৈছে হৃদয়ত সেই পাপৰ কথা উত্তোলন হোৱাৰ লগে লগে সেই পাপৰ পৰা নিষ্কৃতি পাবৰ কাৰণে আজামিলৰ অন্তৰ মানে দ্ৰৱীভূত হৈছে অনুতাপ হৈছে অনুতাপত ভুগিব ধৰিছে আৰু এইটোও মনতে ভাবছে যে এই মহন্তৰ সংগ পাই মুহূৰ্ততে মোৰ এই ভাৱনাবিলাকৰ পৰিৱৰ্তন হ'ল মোৰ শৰীৰ শুদ্ধ হ'ল ভগৱানৰ প্ৰতিও মোৰ মনত আহিল মানে মন আহিল এনেহেনকৈ লগতে মোৰ এই কৰ্মৰ প্ৰতি বিৰক্তিও আহিল ঈশ্বৰ ভাৱনা আহি মোৰ হাৰ হ'ল এনেহেনকৈ অজামিলে কৈ আছে এই ইটো সুত বৃত্ত যায়া জানিলো সকলে মায়া অ হৰি হে সুহৃদ বন্ধু নিজ মোৰ গতি হৰিৰ নাম কৰো আবে কোনো কাম
এহি বুলি বহি গুণে দিজ পুত পুত্ৰ পুত্ৰী বৃত্ত ধন সম্পদ জায়া ভাৰ্যা আদি এই সকলোবোৰ মায়া বুলি কৈছে যে এইবোৰ চব মায়া তাতে ক নাতে ক এইবিলাক মায়াৰ বস্তু তো কিন্তু একমাত্ৰ হুৰিত আপোন হ'ল ঈশ্বৰহে তেওঁহে পৰম বান্ধৱ তো আহিল আৰু এনেকৈ ভাৱ যে একমাত্ৰ মোৰ ৰাস্তা হ'ল হৰিনাম যেনেকৈ হৰিনামৰ পৰা হৰিনাম উচ্চাৰণ কৰাৰ লগে লগে জমদূতৰ পৰা মোক উদ্ধাৰ কৰিলে তদ্ৰুপ হৰিনামেহে মোক উদ্ধাৰ কৰিব পাৰিব এই ভাৱনা আজামিলৰ আহিল শুনা সভাসদ ও ভাগৱত পদ সমস্ত শাস্ত্ৰৰ সাৰ আপুনি বেদক মুঠি নাৰায়ণে কৰিলাই শাস্ত্ৰ উদ্ধাৰ এইটো কৈছে এখনি দুলৰিটো অলপ দৰকাৰী শাস্ত্ৰীয় হেৰি আমাক কৈছে যে ভাগৱতখন সমস্ত শাস্ত্ৰৰ সাৰ বুলি কৈছে গোটেই বেদ বেদান্ত উপনিষদ আদি কৰি যত যিমান শাস্ত্ৰ আছে পুৰাণ বহুত 18খানৰো নহয় 72খান পুৰাণ তাৰে মূল পুৰাণ 18খান সেইবিলাকৰ সাৰ কথাবিলাক এক টানি আনি ভাগৱতখন ৰচনা কৰিছে তো এতিয়া উল্লেখ কৰিছে আপুনি বেদক মঠি নাৰায়ণে কৰিলে শাস্ত্ৰ উদ্ধাৰ তেওঁ নিজে বেদ উদ্ধাৰ কৰি পেলাই মন্থন কৰি পেলাই এই শাস্ত্ৰ ভাগি স্বয়ং নাৰায়ণে নিজে ব্ৰহ্মাক দিছে অলপ আগতে এই কথা কৈ গৈছোঁ মই এই ব্ৰহ্মাই নাৰদক দিলা নাৰদে ব্যাসক দিলা এনেকৈ এই ৰাম পুৰাণৰ মূল ও ইহাক বুলিয় ইহে বেদান্তৰ মজ্জা প্ৰকাশিল ইহে ঈশ্বৰ কৃষ্ণক জানিয়ে কমনে ভজা পুৰাণৰ মূল অৰ্থটো হ'ল 18খান পুৰাণ বুলি ক'লোঁ নহয় বাকীখান বাদ দিয়ক এই 18খান পুৰাণ ব্যাসে ৰচনা কৰিছে বাকী যিকেইখান 72খান বুলি ক'লোঁ যে বাকীবিলাক ব্যাসে ৰচনা কৰা নাই বিভিন্ন ঋষি মুনি ইত্যাদিবিলাকে ৰচনা কৰিছে গতিকে 18খানে মূল সেই পুৰাণবিলাক যি ৰচনা ব্যাসে কৰিছিল তাৰপিছতহে বেদান্ত সেইখন দৰ্শন বেদান্ত সাংখ্য উত্তৰ মীমাংসা পূব মীমাংসা চাৰবাক এইবিলাক ভাঙব নোখোজোঁ কৃষ্ণ নাৰায়ণে 3 অংশ কৰি পেলাই সৃষ্টিৰ দায়িত্ব দিছে ব্ৰহ্মাক পালনৰ দায়িত্ব দিছে বিষ্ণুক আৰু সংহাৰৰ দায়িত্ব মানে ধ্বংসৰ দায়িত্ব দিছে শিৱক ৰুদ্ৰক গতিকে এনেদৰে তেওঁ ব্ৰহ্মাণ্ডখন পৰিচালনা কৰি আছে তাহাৰ দ্বাৰা তো এতিয়া কৈছে যে বেদান্তৰ মানে মজ্জা ঈশ্বৰ কৃষ্ণক জানি আকৌ মানে ভজা তো ঈশ্বৰ কৃষ্ণই গতেৰে সৰ্বে সৰ্বা তাতে অৱশ্যে প্ৰশ্ন নানান ধৰণে নানানজনে কৰে যে কৃষ্ণ বিষ্ণু শিৱ ব্ৰহ্মা নাৰায়ণ পৰম ব্ৰহ্ম তো এইবিলাক একেটা না বেলেগ বেলেগ কিন্তু আচলতে একেটা এক কৃষ্ণ অৰ্থ অনুযায়ী অৰ্থটো ভাঙি ল'বা নললি আমি নামবিলাক বেলেগ বেলেগকৈ লওঁ কৃষ্ণই নাৰায়ণ কৃষ্ণ শব্দৰ অৰ্থটো যদি চব মিলাই দিয়া যায় নাৰায়ণ অৰ্থটোৰ লগত মিল খায় একেজন যি নহওক
মই আৰু গোটেই একেবাৰে ভাঙি পেটি ক'ব খোজা নাই। তো আমাক কৈছে এই কথাটো জানি এক কৃষ্ণক অন্তৰেৰে সৈতে আন্তৰিকভাৱে বা শুদ্ধ চিত্তে তো ভজবা কৈছে, মানে শৰণাগত হ'ব কৈছে। তেওঁৰ নাম ঘনে ঘনে ল'ব কৈছে। এ ৰাম শ্ৰৱণ কীৰ্তন ইহাক শুনিয়া হে প্ৰকাশিল নাম হেন জানি শুনা সদা ভাগৱত যাৰ বৈকুণ্ঠত কাম। আচলতে শ্ৰৱণ কীৰ্তন আমাৰ ভক্তি নবিধ, নবিধৰ ভিতৰত শ্ৰেষ্ঠ তিনিবিধ। ইয়াতে দিয়া নাই স্মৰণ ৩ নম্বৰটো। আচলতে স্মৰণটো শ্ৰেষ্ঠ, কিন্তু শাস্ত্ৰই স্মৰণ শ্ৰেষ্ঠ বুলি কোৱা নাই, শ্ৰৱণ শ্ৰেষ্ঠ বুলি কৈছে। কীৰ্তনক ২ নম্বৰত ৰাখছি। তো শ্ৰৱণ কীৰ্তন স্মৰণ মই শ্ৰেষ্ঠ বুলি কিয় ক'লোঁ? মই নিজা নহয়, মই নিজাই ক'ব পাৰোঁ মোৰ কি শক্তি আছে। তো শাস্ত্ৰৰ বাক্য সেইটো যে আমি যেতিয়া বিচনাত পৰিম, যেতিয়া আমি হাত ভৰিও দাঙিব নোৱাৰা হ'ম, তেতিয়া আমি কীৰ্তন কৰিব নোৱাৰোঁ। বাক বন্ধ হৈছে, কণ্ঠ ৰোধ হৈছে, চকুদি দেখা নাপাইছোঁ, কাণেদি কোনোবাই কিবা ক'লেও নুশুনা হৈছোঁ। তেতিয়া মনটো আছে, স্মৰণ আছে অলপ চলপ, তেতিয়া একমাত্ৰ সাৰথি স্মৰণ মনত পেলাব লাগিব। সেইকাৰণে স্মৰণটো শ্ৰেষ্ঠ। কীৰ্তনটো নকৰিলে আমি কীৰ্তন কৰিছোঁ, আপোনালোকে শ্ৰৱণ কৰিছে, আপোনালোকক শ্ৰেষ্ঠ কৰলা, আমাক তলত থৈ দিলা। তাৰ অৰ্থ হ'ল যে শ্ৰৱণ ভাল সৰ্বসাধাৰণ, কীৰ্তন একজন বা দুজন। গতিকে শ্ৰৱণটোক সেইকাৰণে কীৰ্তনতকৈ শ্ৰেষ্ঠ আছে। কাৰণ শ্ৰৱণ কৰি কৰিও স্মৰণ মূৰত জমা কৰি ৰাখিব পাৰে, ৰাখি মৰণৰ সময়ত সেইটো উলিয়াই আনি, গৰু যেনেকৈ ঘাঁহ উলিয়াই আনি পাগোলে আমিও মনত সোমাই লৈ মৰণৰ সময়ত আমি স্মৰণ কৰিব পাৰোঁ। সেইকাৰণে এই শ্ৰৱণটোক শ্ৰেষ্ঠ আছে। এই শ্ৰৱণ শুনি 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 মনত ৰখাৰ আৰু এটা কাৰণ, আৰু ২ নম্বৰ যুক্তি, ডাঙৰ যুক্তি, যে কীৰ্তন বহুতে কৰিব নোৱাৰে, বহুতে দেখা পঢ়া নাজানে। নহয় না, আমাৰ সংসাৰৰ সৰহভাগ মানুহে অশিক্ষিত, লেখা পঢ়া নাজানেয়ে, আৰু জানলিও সুৰটো কিবা বেহুৰা হয় বুলি ভয়তে নামতে এনেহেন নাচে কথাবিলাক। ইত্যাদি ইত্যাদি প্ৰকাৰে কীৰ্তন কমে কৰে, কিন্তু শ্ৰৱণ সকলোৱে কৰে। সেইকাৰণে শ্ৰৱণটোক শ্ৰেষ্ঠ কৰিছে। এ ৰাম হেন মধু মিশ্ৰ বিষক ভুঞ্জন্তে মুখতে হে লাগে স্বাদ এই বিষে পাছে পেটত পুখিলে প্ৰাণক কৰে উচাদ। বিষ হ'লে বিষে, তাক মধু মিহাল কৰি মৌ মিহাল কৰি দিলে সি বিষে, সি যেতিয়া পেট যাই পাব তো জীৱনটো মৰিব। গতিকে এই বিষটো কৈছে মায়া। এই যিটো মায়া, এই মায়া যিটো লোভ, কাম, ক্ৰোধ, মদ, মাৎসৰ্য, এইবিলাক মায়াৰ বস্তু চব। এইবিলাক মুঠতে ঈশ্বৰৰ নামটো মনলৈ আহিলে, তেওঁক স্মৰণ কৰিলে, তেওঁক মাতিলে, হজামিৰাখ্যানটো পঢ়ি আমি গম পালোঁ, নাৰায়ণ নাম লোৱাৰ লগে লগে যমদূত গুচি গ'ল, বিষ্ণুদূত আহিল। আমি বুজি পালোঁ যে নাৰায়ণ নাম উচ্চাৰণ কৰি নাৰায়ণ নামৰ নামটো পঢ়িলে বা মাতলি বা শুনিলে তো আমাৰ পাপগিলাহেন
আজামিলে কিমান পাপ কৰিছে তাৰেতো আমি ভাগ পাপ কৰা নাই তা আমি যে উদ্ধাৰ হ'ব নোৱাৰিম হয়নে এইটো কৈছে এৰাম এহি মতেইটো ও পাতে কৰন্তে মনে মনে মহা সুখ পৰলোক জানতে সেহি পাপে পাছে পুঞ্জন্ত যাতনা দুখ আৰু কথা কলি যুগে ঘোর ও পাপে হে প্রচুর পুণ্যর নাহি হন সার দেখাবি মরিখি উড়িলে ককলি সমস্তকে একাকাৰ কলিযুগক ইয়াতে সাংঘাতিক দোষ দি ফেলে কথাখিনি কৈছে কলিযুগ সাংঘাতিক পাপৰ ভাণ্ডাৰ বুলি কৈছে বহুত পাপ কৈছেতো নহয় কলিযুগে ঘৰ পাপেৰে প্ৰচুৰ পাপেৰে ভৰ্তি হৈ আছে অৰ্থাৎ নাহি সংসাৰ মানে যায় যায় যি কৰে চব পাপে বিনা পাপে আকৌ কৰিব নোৱাৰি অৰ্থটো কি এই অৰ্থটো তত্ত্বটো হ'ল যে আমি সদায় বিকৰ্ম কৰোঁ আমি কৰ্ম কোনেও নকৰোঁ আচৰিত নিচিনা আপোনালোকে আমিতো সকলোৱে কৰ্ম কৰোঁ নকৰোঁ আমি বিকৰ্ম কৰ্ম তিনবিধ কৰ্ম অকৰ্ম বিকৰ্ম আমি মানুহবিলাকে চব বিকৰ্ম কৰোঁ বিকৰ্ম হ'ল নিহাল মানে পাপটো তাতে বেছি থাকে কিয় বেছি থাকে ঈশ্বৰৰ কথা মুঠে নাভাবোঁ ঈশ্বৰক একেবাৰে অলপ নাভাবোৱে তেওঁক সমীপত মানে সমৰ্পণো নকৰোঁ তেওঁৰ নাম উচ্চাৰণ কৰি কৰ্মটো আমি নকৰোঁ নকৰিলে বিকৰ্ম পাপ হয় কৰ্মটো হ'ল ঈশ্বৰৰ নাম লৈ কৰাটো সেইটো কৰ্ম বোলে আৰু ঈশ্বৰৰ নাম নলৈ কৰা কৰ্মটোৰ নাম বিকৰ্ম ভাবি চালি হয়নে নহয় ঈশ্বৰৰ নামটো আমাৰ নাহেগে গতিকে আমি বিকৰ্ম কৰোঁ এই বিকৰ্ম কৰাৰ কাৰণে কলি যুগটো পাপেদি ভৰ্তি হৈছে ফলস্বৰূপে কি কৈছে যে পুণ্যৰ নাহিকে সংসাৰ পুণ্য বোলা বস্তুটো নাইয়ে পুণ্য অৰ্জন হৈ থাকিব নাথাকে ফলস্বৰূপে ভাবি চিন্তি তোমালোকে এক কৃষ্ণ শৰণ সামৰণিত এতিয়া যদিও কোৱা নাই সেনেকে কবা গৈছে কথাটো সেনেকে কবা গৈছে এৰাম তপহৈ তহৌচ দায়া দূৰ ভৈলা ধৰ্মৰ চাৰিচ ৰণ কলিৰ ভয়ত হৰিৰ নামত পখিলা ধৰ্মে আৰম্ভণিতে নহয় পাঠ আৰম্ভ নকৰোঁতে যে সত্য শৌচ ক্ষমা দয়া এই চাৰি চৰণ ধৰ্মৰ মানে তো চৰণ মানে পদ ঠেং আমাৰ গৌৰা ভাষাত অৰ্থাৎ ধৰ্মক এটা গাই গৰুৰ লগত তুলনা কৰি কৈছে গাই গৰুৰ চাৰিখান ঠেং এই চাৰিওখান ঠেঙৰ নাম দিছে সত্য শৌচ ক্ষমা দয়া আমাক আচলতে আমি মূৰ্খটো এই আমি মহামূৰ্খবিলাকক বুজোৱাৰ কাৰণে এইবিলাক নানা উদাহৰণেৰে আমাক বুজাইছে ধৰ্মৰ ক'ৰবাত এটা গাই আছে না নাই
তো এইটো উদাহৰণ যে গৰু এটাৰ যেনেকৈ চাৰিখন ঠেং ধৰি ল'লোঁ আমি ধৰ্ম সেইজনী তে সেই ধৰ্মৰ চাৰিখন ঠেঙৰ নাম দিছে সত্য শৌচ ক্ষমা দয়া এতিয়া নাম দিলেই নহ'ব আমি জানিলেই নহ'ব সত্যত থাকিব লাগিব শৌচ মানে ভিতৰ আৰু বাহিৰ শুদ্ধ হ'ব লাগিব ক্ষমা আমি খং বা হিংসা বা কপটতা ভয়াভাৱ এইবিলাক বিসৰ্জন দিব লাগিব সেইটো আপনি ক্ষমা হৈ যাব কাবাই অন্যায় কৰিলেও হাঁহি সেইটো হজম কৰি খাব লাগিব এনেদৰে হজম কৰি থওঁতে অভ্যাস হৈ যাব খং দমন হৈ যাব হলে ঈশ্বৰে কৃপা কৰিব আৰু দয়াটো কৈছোৱে বুজাই দিছোঁ এটা সত্য শৌচ ক্ষমা এতিয়া আৰু পুনৰ উল্লেখ কৰিছে যে কলিৰ ভয়ত এই চাৰিটাক কোনেও নাম নলয় কোনেও নাভাবে সত্য শৌচ ক্ষমা দিয়াৰ কথা নাভাবাৰ ফলত ধৰ্মত শৰণ লৈছে যাই থাকে কলিয়ে বোলে মোৰ এই যুগটোত মানুহে এই চাৰিটা বিষয়ে কায়ো আকৌ নলয় নাভাবে তুমি যি কৰা তাকে কৰা আৰু মোক দোষ নেদিবা কাৰণ কলি মহাপাপৰ ভাণ্ডাৰ বুলি তুমি মোক দোষ দিয় দোহৰি নেদিবা এনেহেনকে ক'ব গৈছে এৰাম নিশ্চয়ে জানিবা অধৰ্ম ধৰ্মক দেখায়া ঐ অধৰ্মে জুৰিলে ৰাজ পাপসাগৰত তল গৈ আহিল আউৰ চিন্তায়ান কাজ ধৰ্ম বুলি আমি ভাবোঁ কিন্তু চব অধৰ্ম হৈ আছে ধৰ্ম কাক বোলে আমি নাজানো মূল কথা সেইখিনিয়ে ধৰ্ম কাক বোলে আমি নাজানো নাজনাৰ ফলত অধৰ্মই গোটেই আমাৰ ৰাজ মানে ৰাজ্য ৰাজ মানে জনমত ৰাজ মানে মানুহবিলাক ৰাজ মানে জীৱবিলাক এনেহেন অৰ্থ বুজাইছে গতিকে তো মানে চাৰিওভাগে এইটো বিয়পি পৰিছে জুৰিলে কাজ সকলো কৰ্মত এইটো বিয়পি পৰিছে ফলস্বৰূপে অধৰ্মৰ প্ৰভাৱটো বেছি হৈছে এইটো কৈছে এৰাম যাৱে নতুমিলে মৰণ হৰণ সত্তৰে লৈ কৃষ্ণত মৃত্যু তৰিবাৰ ধৰিও ককাম ধৰিও নাম মুখ যেতিয়ালৈকে মৰণ নিমিলে তেতিয়ালৈকে কৃষ্ণ মুখত নাম ল'ব কৈছে মৰণৰ সময়ত যদি কৃষ্ণৰ নাম আহে বাচি গ'ল উদ্ধাৰ হয় তো মই আৰু বাকীখনতো কৈছোঁ কৃষ্ণই অৰ্জুনক কৈছে হে সখী মৃত্যুৰ সময়ত যিয়ে যেনেদৰে ভাৱত মৰণ যাৰ হয় সি ঠিক তেনেদৰেই জন্মগ্ৰহণ কৰে সেইটো কৈছে গতিকে আমি মৃত্যুৰ সময়ত কৃষ্ণৰ নামটো আমাৰ মুখত আহিব না আমিতো নোহোৱা পাবি আহিব লাগিলে কি কৰিব লাগিব অভ্যাস কৰিব লাগিব এতিয়াৰ পৰা অভ্যাস কৰিলেহে মৰণৰ সময়ত আহিব এৰাম নাৰদে কহন্ত মোহৰ জীৱন হৰিৰ নামে সম্প্ৰতি নাহি নাহি হৰিৰ নাম বিনে উলিত কাহাৰো গতি কিবা সাহসত
নিচিন্তি আছাহা হৰিৰ নলয়া নাম কৃষ্ণৰ কিংকৰে কহে নিৰন্তৰে ও ডাকিব লাৰাম ৰাম কৃষ্ণৰ কিংকৰে কহে নিৰন্তৰে ও ডাকিব লাৰাম ৰাম